বগাঘোৰাৰ ৰহস্য কি মানে নেক্সটটো কথা হৈছে চানা আৰু সাগৰৰ কথা। কথাটো এইটোৱে যে যিসকলে ধৰ্ম বিশ্বাস কৰে সেইসকলে ভগৱান বুলি মানি ল'লে। ছ'চিয়েল মিডিয়াত খুব এক্টিভ থকা মানুহ মানে হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে আজি ভিডিঅ'টো দুটা টপিকৰ ওপৰত আমি কথা পাতিম। সেই দুটা টপিক হৈছে এটা হৈছে বগাঘোৰাৰ ৰহস্য কি। মানে আপোনালোকে ছ'চিয়েল মিডিয়াত ইউটিউবত হওক ফেচবুকত হওক ইনষ্টাত হওক মানে ইনষ্টাগ্ৰামৰ য'তে হওক মানে আপোনালোকে সদায় মানে এটা কথাই ডাঙৰীয়াৰ কথা, সেই বগাঘোৰাৰ কথা আৰু নেক্সটটো কথা হৈছে চানা আৰু সাগৰৰ কথা। চ' প্ৰথমতে আজি আমি বগাঘোৰাৰ কথা পাতিম। মানে বগাঘোৰাৰ কথাটো এনেকুৱা যে এইটো এটা কাহিনী টাইপৰ নিচিনা। মই আপোনালোকক অকণমানকৈ চুলমূলকৈ কৈ দিছোঁ। 7গৰাকী মানুহ আই লম্বিছিল বুলি মানে ৰাইজে ক'লে। ৰাইজে নামঘৰত গ'লে, নামঘৰত আই লম্বা মানুহকেইগৰাকী গ'লে, গৈ পিনি ৰাইজে ক'লে যে আপোনালোকৰ গাত আই লম্বিছে আৰু আজি ৰাতিকে মানে গোঁসাই হেৰি আহিব সেই বুলি ক'লে, মানে ভগৱান আহিব বুলি ক'লে। আৰু ঠিক সেনেদৰেই হ'ল। ৰাতি আহি এঘৰ মানুহৰ ঘৰৰ খেৰত খেৰ খাই আছে বগাঘোৰা এহাল বগাঘোৰাই খেৰ খাই আছে। কিন্তু এইটো মানে এনেদৰে ধৰ্ম যিসকলে বিশ্বাস কৰে বা ময়ো বিশ্বাস কৰোঁ, আপোনালোকেও বিশ্বাস কৰে, ধৰ্মই সেইটোৱে কথা বিশ্বাস কৰে। তেওঁলোকে মানি ল'লে যে ভগৱান আহিছে। আৰু তাৰ দুদিনৰ নে এদিনৰ পাছত তেওঁৰ যিজন ঘোঁৰাৰ মালিক আছিল সেই ঘোঁৰাৰ মালিকৰ লগত মালিক আহি ক'লে যে মোৰ ঘোঁৰা বগা আছিল, এখেতলোকে পূজা কৰি ৰঙা কৰি দিছে। মানে কথাটো এইটোৱে যে যিসকলে ধৰ্ম বিশ্বাস কৰে সেইসকলে ভগৱান বুলি মানি ল'লে। কিন্তু যিসকলে ধৰ্ম বিশ্বাস নকৰে সেইসকলে নাই মানা, সেইসকলে নৰ্মেল ঘোঁৰা বুলি ক'লে। মানে দুটা ঘোঁৰা মোৰ কেইদিনমান আগত হেৰাইছিলে, মই পোৱা নাই। মানুহ বহুত লগাইছিলোঁ, বিচাৰি গৈ পেলাই জালুকবাৰী গহপুৰ উৰিয়া বস্তি গৈ চাইছোঁ। ৰাইজে পূজা কৰি আছে। পূজা কৰাৰ পিছত সিহঁতে পূজা পাঠ কৰাত চালু কাপোৰ চাপোৰ লগাইছে। সিহঁতে পূজা পাঠ কৰি কথাটো এনেকুৱা যে যিসকলে বিশ্বাস কৰে ভগৱান বুলি ল'লে আৰু যিসকলে বিশ্বাস নকৰে মানে নৰ্মেল ঘোঁৰা বুলি ল'লে, সেইটোৱে কথা। আৰু আমি নেক্সট কথা পাতিম আমাৰ চানা আৰু সাগৰৰ ওপৰত। চানা আৰু সাগৰ কোন জানে নাজানে? প্ৰথমতে মই কৈ দিছোঁ যে চানা আৰু সাগৰ আমাৰ খুব মানে নিউজ হওক মানে ইউটিউব হওক ফেচবুক হওক ইনষ্টা হওক মানে ছ'চিয়েল মিডিয়াত খুব এক্টিভ থকা মানুহ। মানে এক্টিভ থকা মানুহ বুলি ক'লে কি হৈছে, এক্টিভ থকা মানুহ। আৰু তেওঁলোকক মই এটা সৰু নিউজৰ ক্লিপ দেখুৱাই দিছোঁ, আপোনালোকে চাই লওক। तो मैं एक प्लाईवुड लेके वीडियो बनाती थी। ক্লিপটো চালে কেনেকুৱা পালে কমেণ্টত জনাই দিব। চ' সেই ক্লিপটো কৈছে যে চানাই এখন প্লাইবৰ্ডৰ পৰা মই আৰম্ভ কৰিছোঁ ইনষ্টাগ্ৰামৰ জাৰ্ণি। ইনষ্টাগ্ৰামৰ পৰা তেওঁলোক গ্ৰ' কৰি পিনি ফেচবুকত মানে ইনষ্টাগ্ৰামৰ গ্ৰ' কৰি ফেচবুক আৰু ইউটিউবত তেওঁলোকে গৈ পিনি ফেচবুক আৰু ইউটিউবত বহুত মানে গ্ৰ' কৰিব ধৰিছে, গ্ৰ' কৰিছে। তেওঁলোক কষ্ট কৰিছে, কষ্টৰ ফল সদায় মিঠা বুলি কয় যে তেওঁলোকে কষ্টৰ ফল সদায় মিঠা মানে মানুহক মানে সফল কৰি দেখুৱাই দিছে, সেইটো কথা। আৰু তেওঁলোকে ৰিচেণ্টলি এখন দোকান দিছে। দোকানখনৰ নাম হৈছে মানে চলে কুলচে মানে বিকে চলে কুলচে বিকে। তেওঁলোকে চলে কুলচে বিকা ডিছটো মানে কোনোবা এডোখৰ জেগাৰ পৰা বোলে তেওঁলোকে আয়ত্ব কৰিছে চলে কুলচেটো বিকে। আৰু তেওঁলোকৰ যেনেদৰে ইউটিউব ইনষ্টাগ্ৰাম ফেচবুকত গ্ৰ' কৰিছে তেনেদৰে তেওঁলোক এই বিজনেছটোতো গ্ৰ' কৰক, মানে উচ্চ পদ পাওক, সেইটোৱে মোৰ আশা। আৰু এই বগাঘোৰা যিটো মানে তেওঁলোকৰ যিটো এই বিশ্বাস, সেই বিশ্বাসটো সকলোৱে থাকে। ধৰ্মৰ প্ৰতি সকলোৱে বিশ্বাস, আপোনালোকৰ বিশ্বাস, আমাৰ বিশ্বাস, সকলোৱে বিশ্বাস। কিন্তু ধৰ্মত অধিক বিশ্বাস কৰিব নালাগে। বিশ্বাস কৰিব লাগে, সকলোৱে ভগৱানক বিশ্বাস কৰে, সকলোৱে চব বিশ্বাস কৰে। কিন্তু সকলো কাৰ্যতে এনেধৰণৰ ধৰ্ম কেতিয়াও বিশ্বাস কৰিব নালাগে। কাৰণ বগাঘোৰা ৰঙা কৰি দিছে বুলি সেই মানুহজনে ক'লে। চ' ভিডিঅ'টো ইমান আছিল। যদি ভাল লাগিলে ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। ছোৱালী দিছোঁ বাই, সুখত থাকা আৰু হাঁহি থাকা বাই।